নমস্কাৰ অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ যাচিছোঁ। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো 5টা উপনিৰ্বাচনৰ ভোট গণনা আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে আৰু NDA দলৰ সকলো প্ৰাৰ্থীসকললৈ মোৰ তৰফৰ পৰা শুভেচ্ছা আৰু শুভকামনা থাকিল। ধলাই সমষ্টিত নিহাৰ ৰঞ্জন দাস, বেহালী সমষ্টিত দিগন্ত ঘাটোৱাৰ, চামগুৰিত বিপ্লৱৰঞ্জন শৰ্মা, বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰী বাইদেউ আৰু চিডলি সমষ্টিৰ পৰা নিৰ্মল কুমাৰ ব্ৰহ্ম, তেখেতসকলৰ ভাগ্য আজি নিৰ্ণয় হ'ব। মই আশা কৰোঁ অসমবাসী ৰাইজ আৰু 5টা সমষ্টিৰ ভোটাধিকাৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উন্নয়নৰ ধাৰা চলি আছে অসমত, এইটো আকৌ শক্তিশালী কৰিবৰ কাৰণে দিছে আৰু সেইকাৰণে 5টা সমষ্টিৰ পৰাও NDAৰ প্ৰাৰ্থীসকলে জয়ী হ'ব আৰু অসমত উন্নয়নৰ ধাৰা যিটো দেখিবলৈ পাইছোঁ, তাৰ লগতে এই 5টা সমষ্টিৰ ৰাইজেও উন্নয়নৰ যিটো ধাৰা, সেইটো নিজৰ নিজৰ সমষ্টি, নিজৰ নিজৰ এৰিয়াটো পাবলৈ সক্ষম হ'ব। তো সকলোলৈ মোৰ শুভকামনা থাকিল। ভোট গণনা শান্তিপূৰ্ণভাৱে অতিবাহিত হ'ব লাগে। গণতন্ত্ৰৰ ই এটা উত্তম যিটো প্ৰক্ৰিয়া, সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষৰ এই গণতন্ত্ৰৰ কাৰণে এটা সন্মান আছে, এটা মৰ্যাদা আছে। অসমতো সদায় গণতান্ত্ৰিক এই ব্যৱস্থাটো সন্মান জনাই মানুহে অংশগ্ৰহণ কৰি আহিছে। শান্তিক আমি আঁকোৱালি লৈ অশান্তিক প্ৰশ্ৰয় দিয়া নাছিল। এই নিৰ্বাচনতো খুব শান্তিপূৰ্ণভাৱে মানুহে অংশগ্ৰহণ কৰিছিল, দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে। আৰু BTR অঞ্চলত বিশেষকৈ এই নিৰ্বাচনে এটা প্ৰমাণ কৰি দিছিল যে BTRত সঁচাকৈ স্থায়ী শান্তি কঢ়িয়াই। তো আশা কৰিছোঁ চিডলি সমষ্টি, বঙাইগাঁও সমষ্টি, বেহালী সমষ্টি, ধলাই সমষ্টি, চামগুৰি সমষ্টি, 5টাৰ পৰাও NDA প্ৰাৰ্থীসকলে জয়ী হৈ পেলাই অসমৰ উন্নতি সাধন কৰিবৰ কাৰণে কাম কৰিব। ধন্যবাদ।